তো বন্ধুসকল নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজা উপলক্ষে ভিডিঅ'টো বনাইছোঁ, ভিডিঅ'টো চাই যাওক বন্ধুসকল নমস্কাৰ মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি সৰস্বতী পূজা উপলক্ষে ব্লগটো বনাইছোঁ। সৰস্বতী পূজা যিবোৰ য'ত সৰস্বতী পূজা তাত দেখুৱাব চেষ্টা কৰিম। মই গৈ আছোঁ দেখুৱাবৰ কাৰণে ভিডিঅ'টো চাই থাকিব বন্ধুসকল। ভিডিঅ'টো চোৱাৰ আগতে আমি আমাৰ জাতীয় পতাকা আজি স্বাধীনতা দিৱস উপলক্ষে যি জাতীয় পতাকা উত্তোলন কৰি তাকে অলপ দেখুৱাব বিচাৰিছোঁ। আমি গৌৰৱ কৰোঁ, আমি ভাৰতীয় নাগৰিক হিচাপে আমি আমাৰ পতাকাক আমি সন্মান কৰোঁ। গতিকে আমি সকলোৱে এবাৰ জয় হিন্দ অসমবাসীৰ সকলোকে অনুৰোধ জনাইছোঁ যে সদায় এনেকৈ মৰম কৰি যাব আমাৰ জাতীয় পতাকাৰ লগত। বন্ধুসকল আমি ভাৰতীয় জাতীয় পতাকাৰ প্ৰতি সন্মান শ্ৰদ্ধা জনাই আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই যাওক বন্ধুসকল। বৰ্তমান আমি আমাৰ স্কুলৰ পদূলি পাইছোঁহি, স্কুলৰ দুৱাৰমুখ ৰাস্তাৰ। আমি যিমানখিনি পাওঁ দেখুৱাব চেষ্টা কৰিম। আমি বৰ্তমান স্কুলত যি পূজা পাতিছে সৰস্বতী পূজা উপলক্ষে তাকে আমি দেখুৱাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাই যাওক বন্ধুসকল। আমি যিমানখিনি পাওঁ আমি দেখুৱাবলৈ ওচৰত গৈ চেষ্টা কৰিম বন্ধুসকল। বৰ্তমান আমি ভিতৰৰ পৰিৱেশটোলৈ সোমাই আছোঁ। ভিতৰৰ পৰিৱেশটো চাওক বৰ্তমান। তো বন্ধুসকল ইতিমধ্যে দেখিব পাইছে আমাৰ গাঁৱৰ গোপিনীসকলে নাম গাই আছে ভগৱানৰ ওচৰত। সৰস্বতী মা পূজা উপলক্ষে গাঁৱৰ গোপিনীসকলে নাম গাই আছে। আমি যিমানখিনি পাইছোঁ ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বন্ধুসকল। ভিডিঅ'টো চাই যাওক, বহুত ভাল লাগে লাষ্টলৈকে।